বন্ধুসকল স্বাগতম জনাইছোঁ আপোনাৰ মোৰ ইউটিউব চেনেল ডিএছ ইনফৰমেশ্যনলৈ। আজি ভিডিঅ'টো বহুত এটা গুৰুত্বপূৰ্ণ বিষয় লৈ আহিছোঁ। ভিডিঅ'টো শেষলৈকে চাব, তেতিয়া গম পাব, কিয়নো ভিডিঅ'টো শেষলৈ এটা টুইষ্ট আছে। সেই টুইষ্টটো আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চালেহে গম পাব সেই টুইষ্টটো কি হয়। আনিছোঁ, কিন্তু ভিডিঅ'টো সম্পূৰ্ণ চাব ৰিকুৱেষ্ট কৰিছোঁ। বহুত আপোনালোকৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় বুলি মই ভাবোঁ এই বিষয়টো, যিহেতু শেষলৈহে টুইষ্টটো গম পাব আচলতে মই কি বস্তু মই উত্থাপন কৰিব বিচাৰিছোঁ এই ভিডিঅ'টোৰ মাজেৰে। কিন্তু শেষলৈকে চাব, আৰু যিসমূহ আপোনালোকে বিচাৰিব তলত মই ডেছক্ৰিপশ্যনত দি দিম, তাৰ লিংক দি দিম, আপোনালোকে চাই ল'ব পাৰিব। এতিয়া মূল বিষয়লৈ আহোঁ আৰু ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰম্ভ কৰাৰ আগতে মই ইণ্ট্ৰ'টো লগাই লওঁ, কিন্তু শেষলৈকে চাব আৰু টুইষ্টটো শেষতহে গম পাব আপোনালোকে। সকল আজি মই এটা বিষয় লৈ আছোঁ, আৰু সেই বিষয়টো হৈছে দিহিং পাটকাই অভয়াৰণ্যখনৰ নাম আপোনালোকে হয়তো সকলোৱে শুনিছে। সেই বিষয়টো মই আজি আপোনালোকক চাই ক'ম, মানে লিখি লৈছোঁ তথ্যখিনি কি কি তথ্য আছে, সেই মূল তথ্যখিনি লিখি লৈছোঁ, আৰু সেই তথ্য মই আপোনালোকক মই জনাম তাৰ বিষয়ে, সেই দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে। আহক আমি জানো দিহিং পাটকাই অভয়াৰণ্যৰ বিষয়ে। দিহিং পাটকাই ৱাইল্ড লাইফ চেঞ্চুৰীখন অসমৰ ডিব্ৰুগড় অৰ্থাৎ তিনিচুকীয়া জিলাৰ 42.93 বৰ্গ মাইল বিস্তীৰ্ণ হৈ আছে। আৰু ইয়াত তিনিটা ভাগত ভাগ কৰা হৈছে। এটা হৈছে আপাৰ দিহিং, জয়পুৰ আৰু দিৰক বৰ্ষাপান। আৰু আপাৰ দিহিং আমাৰ ডিগবৈ পেঙেৰি অঞ্চলত এটা তাৰে ভাগ আছে, হয়তো আপোনালোকে আহিলে দেখিব সেই আপাৰ দিহিং অঞ্চল। ইয়াত বিশেষকৈ হাতী, বাঘ আৰু হৰিণ এনেধৰণৰ কিছুমান পোৱা যায়। তাৰ উপৰি মই সেইখিনি দিম ডিটেইলছ, আপোনালোকে শুনি গৈ থাকক। আৰু এইখন অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিল 13 জুন 2004 চনত, ইয়াক অভয়াৰণ্য হিচাপে ঘোষণা কৰিছিল। আৰু তাৰপিছতে আহিছে এই দিহিং পাটকাই অভয়াৰণ্যখন এলিফেণ্ট ৰিজাৰ্ভৰ অংশ, এলিফেণ্ট ৰিজাৰ্ভৰ এটা অংশ হয়। আৰু 222 বৰ্গ মিল ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ জিলালৈকে ই গোটেই এটা ডাঙৰ অঞ্চললৈকে বিস্তৃত হৈ আছে, খণ্ড খণ্ডকৈ বিস্তৃত হৈ আছে। জংঘলখনৰ এটা অংশ অসম চৰকাৰৰ দ্বাৰা ৱাইল্ড লাইফ চেঞ্চুৰী হিচাপে ঘোষণা কৰা হৈছিল, এটা অংশ ৱাইল্ড লাইফ চেঞ্চুৰীৰ বাবে ঘোষণা কৰিছিল তেওঁলোকে। আৰু য'ত নেকি এটা অংশ ডিব্ৰু দেওমালী এলিফেণ্ট ৰিজাৰ্ভৰ অংশ, ডিব্ৰু দেওমালী ৰিজাৰ্ভৰ অংশ হয়। আৰু দিহিং পাটকাই ভাৰতৰ এক বৃহত্তম ট্ৰপিকেল লেণ্ড অৰ্থাৎ গ্ৰীষ্মমণ্ডলীয় নিম্নভূমি, আৰু বুজি পাইছে গ্ৰীষ্মমণ্ডলীয় নিম্নভূমি মানে কি হয়। আৰু বিশাল অঞ্চল অৰ্থাৎ এই বনাঞ্চল মানে বিশাল অঞ্চল অৰ্থাৎ ঘন বনাঞ্চলৰ কাৰণে এই মানে অভয়াৰণ্যখনক ইষ্ট আমাজন বুলি কোৱা হয়, অৰ্থাৎ পূব আমাজন বুলি কোৱা হয়। এইখিনি আৰু এটা কথা ক'ব বিচাৰিছোঁ যে এই বনাঞ্চলখন অকল ইয়াতে নহয়, এখন লিডু জাগুনৰ পৰা ধৰি জয়পুৰৰ পৰা ধৰি আপোনাৰ অৰুণাচলৰ পৰ্যন্তৰ পৰা ধৰি এখন বিস্তীৰ্ণ এলেকালৈকে বিস্তৃত হৈ আছে। তাৰোপৰি এই বনাঞ্চলখন আপোনাৰ য'ত মিলিত হৈছে আপোনাৰ ব্ৰাহ্মা বৰ্ডাৰলৈকে মিলিত হৈছে, অৰ্থাৎ ম্যানমাৰ বৰ্ডাৰত মিলিত হৈছে। আৰু এই মিলিত হোৱাৰ ফলত আৰু ইয়াৰ এটা হটস্পট সৃষ্টি হয়, এই হটস্পটটোক কোৱা হয় ইণ্ডো ব্ৰাহ্মা হটস্পট বুলি কোৱা হয়। আৰু এতিয়া আহিছোঁ ইয়াত পোৱা কিছুমান সম্পদৰ বিষয়ে ক'বলৈ। ইয়াত 47 মানে 47 বিধ স্তন্যপায়ী জীৱ পোৱা যায়, মানে প্ৰজাতিৰ জীৱ পোৱা যায়। আৰু তাৰোপৰি 50টা প্ৰজাতিৰ সাপো পোৱা যায়, 13টা প্ৰজাতিৰ জেঠী পোৱা যায়, আৰু 350টাতকৈ অধিক প্ৰজাতিৰ মানে দুৰ্লভ প্ৰজাতিৰ পখিলা ইয়াত পোৱা গৈছে বৰ্তমানলৈকে। আৰু এটা কথা ক'ব আহিছোঁ যে 400 মানে চামথিং 400+ চৰাইও ইয়াত পোৱা গৈছে বৰ্তমানলৈকে ইয়াত পাইছে। আৰু এই ৰেইন ফৰেষ্টত, অৰ্থাৎ আপোনালোকে জানে নে নাই নাজানো, কিন্তু এই ৰেইন ফৰেষ্টত আপোনাৰ বিভিন্ন গছত অৰ্কিড আৰু ব্ৰুমেলিৰ কিছুমান বিদেশী প্ৰজাতি আছে। আৰু ইয়াত 101টা অৰ্কিড প্ৰজাতি আছে, 101টা অৰ্কিড প্ৰজাতি ইয়াত আছে বৰ্তমানলৈকে ৰিচাৰ্চ তেওঁলোকে কৰিছে। হয়তো ইয়াতকৈ আৰু পাব পাৰে। আপোনালোকে আৰু এটা কথা জানেনে বাৰু, ইয়াৰ পৰা এইখন মানে দিহিং পাটকাই অভয়াৰণ্যৰ পৰাই অসমৰ 3টা ৰাজ্যিক বস্তু চিলেক্ট হৈছিল 2005 চনত। সেইকেইটা হৈছে, এটা হৈছে দেওহাঁহ, আৰু এটা হৈছে আপোনাৰ যি অৰ্কিড অৰ্থাৎ কপৌফুল আৰু ফুলুং গছ। এই 3টা বস্তু ইয়াৰ পৰা চিলেক্ট হৈ গৈছে, বৰ্তমান ৰাজ্যিক সম্পদ হিচাপে ইয়াক ঘোষণা কৰা হৈছে। আৰু এতিয়া আহিছোঁ এটা গুৰুত্বপূৰ্ণ বিষয়টোলৈ, যোনটো আমাৰ জংঘলখনৰ বাবে অৰ্থাৎ অভয়াৰণ্যখন এটা ভাবুকি নামি আহিছে। সেই ভাবুকিটো আপোনাক কৈ আছোঁ। সেই মূল সুধিটো হৈছে যে এই অভয়াৰণ্যখন অৰ্থাৎ দিহিং পাটকাই অভয়াৰণ্যখনক NBW অৰ্থাৎ নেশ্যনেল বৰ্ড ফৰ ৱাইল্ড লাইফে NECF
মানে আপোনালোকে সদায় শ্বৰ্ট ফৰ্মত কৈছোঁ, কিন্তু ফুল ফৰ্মটো হৈছে নৰ্থ ইষ্ট কোল ফিল্ডক দিছিলে 1973 পৰা 2003লৈকে এই 30 বছৰ তেওঁলোকক লিজত দিছিলে কয়লা খননৰ বাবে। আৰু বৰ্তমান তেওঁলোকে লকডাউনৰ সুবিধা লৈ কোল ইণ্ডিয়া লিমিটেডে NECF-ৰ দ্বাৰা মানে টিকক আৰু টিপঙৰ মাজৰ এটা ভাগ আছে, এখন অৰণ্য আছে। সেই অৰণ্যখনৰ নাম হৈছে চালেকি। আপোনালোকে চাৰ্চ কৰিলে নিজে পাব গুগল মেপত। আৰু সেই চালেকি অৰণ্যখনৰ 98.59 হেক্টৰ মাটি কয়লা খনন কৰিবলৈ প্ৰস্তাৱ দিছিলে। আৰু সেই এতিয়া চলি আছে, বৰ্তমান সময়তে তাত খনন কাৰ্য চলি আছেও। এতিয়া জানিব পাৰিছোঁ যে কিছুমান জেগা যেনেকৈ লেখাপানী, জাগুন আৰু টিপং এনে কিছুমান অঞ্চলৰ বাবে তেওঁলোকৰ কয়লা খননৰ বাবে মানে কয়লা খনন কৰিব বুলি চৰ্চাত আহিছে। তেওঁলোকে বোলে প্ৰস্তাৱ দিছে বুলি শুনিব পৰা গৈছে। আৰু এটা কথা কওঁ, বহুত লোকে এতিয়ালৈকে ইয়াৰ প্ৰটেষ্ট কৰি আছে, প্ৰতিৰোধ কৰি আছে। কিন্তু কিয় কৰিছে আপোনালোকে জানেনে? কাৰণ যদি এই বনাঞ্চলসমূহ ধ্বংস হৈ যায়, তাৰ ভিতৰত থকা যিবোৰ জীৱ জন্তু আছে, বন্যপ্ৰাণী আছে, সেই বন্যপ্ৰাণীসমূহ ক'লৈ যাব, নহয় জানো? সেই বন্যপ্ৰাণীসমূহ যদি বনাঞ্চলেই নাথাকে, সেই বনাঞ্চলত তেওঁলোকে থাকি কি কৰিব? তেওঁলোকে খাবৰ বাবে, খাদ্যৰ বাবে হয়তো বাহিৰলৈ ওলাই আহিব। তাৰ ফলত বহুত অনিষ্ট হ'ব। হয়তো আপোনালোকে গম পাইছে কি অনিষ্ট হ'ব, নিজেই গম পাইছে আৰু দেখি আছে হাতী মানুহৰ তাণ্ডৱ বৰ্তমান সময়ত কেনেকুৱা এটা ৰূপ সৃষ্টি কৰিছে। সেইবাবে কৈছোঁ যে ইয়াৰ প্ৰতিৰোধ কৰক, সকলোৱে এক হওক আৰু এই বনাঞ্চলসমূহ এনেধৰণৰ মানে কি ক'ম, এনেকৈ কিছুমান অসাধু ব্যৱসায় আছে যিখিনিয়ে মানে নিজৰ ধনৰ লাভৰ বাবে বনাঞ্চলসমূহ ক্ষতি কৰিছে। তেনেসমূহৰ পৰা ৰক্ষা কৰক। আশা কৰোঁ আপোনালোকে ভিডিঅ'টো ভাল পালে। যদি ভাল পালে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। আৰু এই গুৰুত্বপূৰ্ণ কথাবোৰ আপোনালোকে এবাৰ ভাবি চাব। ভিডিঅ'টো সম্পূৰ্ণকৈ চাইছে যদি আনলৈ শ্বেয়াৰ কৰিব, যাতে আনেও বুজি পায় কথাটো। কিয়নো বৰ্তমান সময়ত ই এটা বহুত ডাঙৰ সমস্যা হৈ পৰিছে। যদি আমাৰ বনাঞ্চলেই নাথাকে, তেতিয়াহ'লে এই বন্যপ্ৰাণীসমূহ ক'ত থাকিব এবাৰ ভাবি চাওকচোন। তেওঁলোকৰ জেগাত এবাৰ নিজে থাকি চাওক, তেতিয়া নিশ্চয় গম পাব হয়তো তেওঁলোকৰ ক্ষেত্ৰত কিমান ভাবুকি নামি আহিছে। আৰু ইয়াৰ মই প্ৰতিৰোধ কৰিছোঁ, কিয়নো ইয়াৰ পৰা বহুত ক্ষতি হ'ব। বিশেষকৈ আপোনালোকে নিজে দেখি আছে কিমান ক্ষতি হৈছে বৰ্তমানলৈকে। আৰু কৰোণাৰ নিচিনা এটা মহামাৰী আজি এনেধৰণে এটা ৰূপ সৃষ্টি কৰিছে, য'ত বন্যপ্ৰাণীসমূহ আজি একদম ফৰকাল হৈ ঘূৰি ফুৰিব আহিছে। একদম মই আপোনাক কি ক'ম আৰু, আজি আজাদ হৈ ঘূৰি ফুৰিছে। কিন্তু আজি আমি ঘৰৰ মাজত আবদ্ধ। কিয় গম পাইছেনে? তেওঁলোকৰ ওপৰত কৰা আমাৰ নিৰ্মম অত্যাচাৰৰ বাবে আজি আমি এইখিনি পৰিস্থিতি আমি সন্মুখীন হৈছোঁ। সেইবাবে কওঁ, বন্যপ্ৰাণীসমূহ ৰক্ষা কৰক, বনাঞ্চলসমূহ ৰক্ষা কৰক আৰু এই জীৱ বৈচিত্ৰ্যটো ৰক্ষা কৰি আগবাঢ়ি যাওক। যোৱা আগতে কথা এটা কৈ লওক, যদি আপোনালোকে ইয়াতকৈ বেছি ডিটেইলছ বিচাৰিছে তেনেহ'লে মই ডিছক্ৰিপশ্যনত ইয়াৰ লিংকটো দি দিম। দিহিং পাটকাইৰ বিষয়ে আপোনালোকে চাব আৰু গম পাব। আৰু শেষলৈ মই কিছুমান ফটো দিম যিসকলে ইয়াত প্ৰটেষ্ট কৰি আছে বৰ্তমানলৈকে। আপোনালোকেও প্ৰটেষ্ট কৰক আৰু এই বনাঞ্চলসমূহ ৰক্ষা কৰক। ধন্যবাদ, শ্বেয়াৰ কৰিব। প্ৰথমতে মই ধন্যবাদ দিব বিচাৰিছোঁ ডক্টৰ দেৱৰ্ষি গগৈ ছাৰক, আৰু দ্বিতীয়তে মই ধন্যবাদ দিব বিচাৰিছোঁ সুমিত দাসক, আৰু তৃতীয়তে মই ধন্যবাদ দিব বিচাৰিছোঁ নয়না শইকীয়া, আৰু চতুৰ্থতে মই ধন্যবাদ জ্ঞাপন কৰিছোঁ নিৰঞ্জন নায়কক। পঞ্চমতে হৈছে ৰক্তুপল, আৰু ষষ্ঠতে হৈছে দীপাংকৰ দেৱ, যিসকলে মোক কিছুমান তথ্য গোটাই দিবলৈ সহায় কৰিলে। আশা কৰোঁ আপোনালোকে এইদৰে অপ'জ কৰি যাওক আৰু ইয়াৰ প্ৰতিৰোধ কৰক আৰু বনাঞ্চলসমূহ অসাধু ব্যৱসায়ীৰ পৰা বচাই আনক। ধন্যবাদ।